শ্বাহ সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ আৰু আজি খুব ফূৰ্তিত আছোঁ মোৰ লগত আছে আমাৰ হাঁহি উঠি আছে মানে হাঁহিহে আছোঁ কেমেৰা আগত মানুহবিলাক আহি যায় আচ্ছা কেমেৰা আগত মানুহ আহিছে আপোনালোকে ক্ষমা কৰিব যি কি নহওক আজি আছোঁ আমি জোনবিল মেলাত আৰু জোনবিল মেলাৰ ইতিহাস বহুত আছে আপোনালোকে নিশ্চয় জানে আৰু যিসকলে নাজানে তেওঁলোকক কৈছোঁ যে জোনবিল মেলা আচলতে পাহাৰ ভৈয়ামৰ সমন্বয়ৰ এখন মেলা গতিকে তাত বস্তু বিনিময় প্ৰথা হয় বিনিময় প্ৰথা চলিছিলে আগতে আৰু এতিয়া আচলতে সেইবিলাক সম্পূৰ্ণ সলনি হৈছে যি কি নহওক আজি আমি আহিছোঁ জোনবিল মেলাত আৰু জোনবিল মেলাত ইমানেই মানুহ হৈছে হাজাৰ হাজাৰ মানুহ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে গতিকে বলক ভিতৰলৈ যাওঁ আৰু কি আছে চাওঁ আৰু কিবা কিবি অলপ খাওঁ এই আপোনালোকে লগতে দেখি পাইছে আমাৰ কেমেৰা সন্মুখত ইফালৰ পৰা দেখিবলৈ পাৰ হৈ গৈছে মাজত বিৰাটেই ভাল লাগিছে কেৱল মানুহ আৰু মানুহ যদি আপোনালোকে মানুহ দেখা নাছিলে ইয়াতে দেখাব হাজাৰ হাজাৰ মানুহৰ মাজত মানে আৰু আৰু মই পিন্ধি আহিছিলোঁ হিল গতিকে খোজকঢ়াত বিৰাটেই অসুবিধা হৈছে আৰু ইয়াত দেখিছে এইফালে বাচ্ছাবিলাকে খেলি আছে আৰু এইফালে ৰেষ্টুৰেণ্ট আছে বিভিন্ন ধৰণৰ খেলৰ আয়োজন হৈছে ভাল লাগিছে বিৰাট ভাল লাগিছে আজি প্ৰথম দেখিলোঁ জোনবিল মেলা মানে লাগিলে সি বেণ্ডেজ যিমানেই ডাঙৰ বেণ্ডেজ হওক কিন্তু পথাৰ মাটিত কোনেও পাত্তা নাপায় যিমান ডাঙৰ যি নহ'লেও আমাৰ মাটিৰ গোন্ধ যেনেকৈ হ'ব আৰু হেৰি কৰিব নাই এতিয়া ডাঙৰ শিল্পীনি চাওক খোজকাঢ়িছে আপোনালোকে চাব বাপত দেখুওৱা এবাৰ একবাৰ ধৰি ধৰি খোজকঢ়া ইমানেই মোৰ গ্লেমাৰ ভৰি বাপৰে জোনবিল মেলাত আহিলোঁ অলপ ঘূৰিলোঁ ফূৰ্তি কৰিলোঁ তাৰপিছত লাষ্টত এখন ৰেষ্টুৰেণ্টত সোমালোঁ ভাবিলোঁ কিবা এটা খাওঁ মানে কি ক'ম আৰু বেয়া লাগিছে কি ফ্ৰাইড ৰাইচ এক প্লেটত 200 ফ্ৰাইড ৰাইচ এক প্লেটত 200 হয় আৰু ফ্ৰাইড ৰাইচৰ কোৱান্টিটিটো চাওকচোন এতিয়া 200ৰ ফ্ৰাইড ৰাইচ হ'ব পাৰে নেকি বাৰু কওকচোন তুমি কাজত খাই আছোঁ নেকি বাৰু এইটো মানে কি ইমান অন্যায় কৰিব নালাগে আচলতে মানুহক লুটো বুলি ইমানকৈ লুটিব নালাগে হয়নে নহয় মানুহবিলাক ইমান হেঁপাহেৰে আহিছে জোনবিল মেলাখনলৈ আৰু তেওঁলোকে লওক কিবা এটা যোনটো সকলোৱে খাব পাৰে সেইটো লওক না যাৰ হাতত পইচা নাই তেওঁলোকে কেনেকৈ খাব কওকচোন 200ত এইটো 20 ৰুপিজৰ বস্তু হয় 20 ৰুপিজৰ বস্তুটো 200 লৈ আছে কি আচৰিত কোৱান্টিটিটো মেটাৰ নহয় কোৱান্টিটিটো কথাটো নকয় আপোনালোকে যিমান দিছে আমি বাৰু দামটো সুধিলোঁ আমি খুজিছোঁ কাৰণে আপোনালোকে দিলে আমি নালাগে বুলি কোৱাৰ পিছত তেখেতে ক'লে ৰিটাৰ্ণ নহ'ব মানে এইটো কি বস্তু বনোৱাৰ পিছত নহয় আপোনালোকে দিছে কেনেকৈ ৰিটাৰ্ণ নহ'ব আপোনালোকেতো আমাৰ কাৰণে এক্সট্ৰাকৈ বনোৱা নাই ন আৰু বস্তুটো সেইটোতো বনাই থাকে আপোনালোকৰ ৰেডিমেড বস্তু আছে আৰু তাৰপিছত কোৱান্টিটিটো ইমান কম 30 ৰুপিজৰ বস্তু সেইটো বাপৰে সেইটো কথা নহয় একচুৱেলি চব এতিয়া চাওক এতিয়া যদি দুখীয়া মানুহ এজন আহে কেনেকৈ খাব লাগে 200ত সেইটো কথা অলপ ভাবিব লাগে কথাবিলাক চ' গাইজ আমি জোনবিল মেলাৰ পৰা আহিলোঁ আৰু আহি পেলাই আমি টোকাতলি নামৰ জেগাতে একাপ কফি খাবৰ কাৰণে সোমাইছোঁ কাৰণ সন্ধিয়া সময়ত বিৰাট ঘূৰিলোঁ যিহেতু ভাল লগা নাই এতিয়া কফি কাপ খাই ফ্ৰেছ হৈ লওঁ ভেজ পকৰা আৰু কফি অৰ্ডাৰ কৰিছোঁ চ' গাইজ আমাৰ এতিয়া কফি পকৰা খাই হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাওঁ ৰাতি হৈ আহিছে আৰু কৃষ্ণাৰ বহুত দেৰি হৈছে মুড অফ হৈ গৈছে তাইৰ আজি বয়ফ্ৰেণ্ডৰ লগত কাজিয়া হ'ব সঁচা কথা কৈছোঁ আপোনালোকে
যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলটো নতুনকৈ চাইছে সেইসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহোঁ, বাই বাই।